নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। মোৰো বৰ্তমান ভালে। আজি অকণমান বিহু বজাৰ কৰিব যাওঁ বুলি ভাবিছোঁ। আজি বিহু বজাৰ কৰিব আমি ওলাই গৈছোঁ। ভিডিঅ'টো চাই থাকিব। এয়া গধূলিয়ে হ'ব হ'ল, এতিয়া আমি বজাৰ কৰিবলৈ ওলাই গৈছোঁ। আপোনালোকে চাই থাকিব দেই। এয়া আমি বজাৰ পামগৈ এতিয়া, আৰু বেছি দূৰ নাই। আপোনালোকে চাই থাকিব। ফালে চাওক, আমি ফাইনেলি বজাৰ আহি পালোহি। আৰু বজাৰ দেখিছে নহয়, ইমান ভিৰ, কি ক'ম আৰু। বহুতো ভিৰ আছিলে, তো ইমান এটা ভিডিঅ' কৰিব নোৱাৰিম, আৰু অকণমানে ভিডিঅ' কৰিব পাৰিলোঁ। এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, বহুতো মানুহ ভিৰ হৈ আছে, সেইটো কাৰণে। আৰু আমি গধূলি টাইমত গৈছোঁ। গধূলি টাইমত বহুতো মানুহ হয়। ৰাতিটো গধূলি টাইমতে মানুহবিলাকে বজাৰ কৰিবলৈ আহে। আপোনালোকে দেখা পাইছে কি আছে। আপোনালোকে আকৌ কৰিছোঁ, মই ইমান এটা ভিডিঅ' কৰিব নোৱাৰিলোঁ। অকণমানেই মই ভিডিঅ' কৰি আনিছোঁ, যিহেতু বহুতো অসুবিধা হয়, কাৰণ স্কুটিত গৈ আছোঁতো, আৰু এখন হাতত বেটা আৰু এখন হাতততো ভিডিঅ' কৰিব নোৱাৰি ন। সেইকাৰণে যিমানখিনি পাওঁ আপোনালোকক চেষ্টা কৰিছোঁ দেখাবৰ কাৰণে। আমি এতিয়া চিৰা, গুড় আৰু মাটি দালি ল'বৰ কাৰণে ৰখি ল'লোঁ। আৰু ইয়াতে থেকেৰা দেখা পালোঁ, তো আমি থেকেৰাও লৈ ল'লোঁ, যিহেতু উৰুকাৰ দিনা, গৰু বিহুৰ দিনা লাগিব। আৰু এয়া বেতগাজ আছিলে ধুনীয়াকৈ, আমি সেয়াও লৈ ল'লোঁ। আৰু এইফালে দেখিছেনে, ইমান ধুনীয়াকৈ লোকেল কুকুৰা কণী ওলাই আছে। আৰু আগলৈকে চাই থাকিব আপোনালোকে কি লওঁ। গধূলিয়ে হ'লগৈ, আমি যিহেতু দেৰিতে ওলাই অহা, সেইটো কাৰণে বজাৰ কৰি থাকোঁতে আমাৰ গধূলি হৈ গ'ল। এতিয়া আমি গুড়ৰ দোকানত আহি গৈছোঁ, যিহেতু আগৰ দোকানখনত ভিৰ আছিলে, তো অলপ দেৰি হ'ব। সেইটো কাৰণে আমি অকণমান কমটি থকা দোকানখনলৈ আহিলোঁ। এয়া আমি গুড় লৈ ল'লোঁ। আৰু এয়া দেখা পাইছে নহয় কি আছে। এইখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, যিমান পাৰোঁ আপোনালোকে চাই থাকিব। এয়া দেখিছে কি আছে। এয়া আমি পিঠাৰ দোকানতো আহি গ'লোঁ, পিঠা লৈ ল'লোঁ অলপ। আৰু এয়া দেখা পাইছেনে, ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে। এয়া ফুলৰ পুলি হয়, যিহেতু গধূলি হৈ গ'ল, ইমান এটা আপোনালোকে ধৰিব নোৱাৰিব, কিন্তু ফুলখিনি দেখাত বহুতো ধুনীয়া লাগিছিলে। তাৰপিছত আহি আমি গোমধান পুৰি থকা দেখিলোঁ, আৰু গোমধানৰ দোকানত আমি সোমাই গ'লোঁ। এয়া দেখিছে গোমধান, পুৰা গোমধানো খাই ল'লোঁ। আৰু বজাৰ কৰিব আহিলে পিনে দহি ফুচকা নাখালে মোৰ মনটো একেবাৰে নভৰে, সেইটো কাৰণে মই দহি ফুচকাও খাই ল'লোঁ। এয়া চাওক, ধুনীয়াকৈ দহি ফুচকা বনাই আছে। এতিয়া মই দহি ফুচকা খাই ল'ম ধুনীয়া কৰি। এয়া দেখিছে, এয়া হৈ গ'ল, মই এতিয়া দহি ফুচকা খাই ল'ম। আমি ঘৰ পালোহি, আৰু কিনো বজাৰ কৰিলোঁ সেয়া আপোনালোকক দেখাম। আৰু বেছি বজাৰ নাই কৰা, যিহেতু বস্তুবিলাক বহুতো দামটো, সেইটো কাৰণে। আৰু এয়া পুৰা গোমধানটো ঘৰলৈ লৈ আনিলোঁ, যিহেতু তাত খাব নোৱাৰিলোঁ। এইফালে হৈছে থেকেৰা, আৰু এইফালে হৈছে মাটি দালি, আৰু এইফালে হৈছে তেতেলী, আৰু এয়া হৈছে চিৰা। এইফালে বেটাৰ কাৰণে মেৰিগ'ল্ড বিস্কুট এটা লৈ আনিলোঁ। এইফালে ঘিলা পিঠা, আপোনালোকে কি পিঠা কয় ক'বচোন। এইফালে তিল পিঠা লৈ আনিলোঁ, আৰু লগতে আছে গুড়, তাকো লৈ আনিলোঁ। আৰু এয়া বেতগাজ, এফালে ঝাৰু এটা আনিলোঁ, আৰু মানুহজনে ৰেচনা পেকেট লৈ আনিলে, সেয়াও। আৰু এইফালে কণী, এইফালে আছে মটৰ, তাকে ইমানখিনিয়ে বজাৰ কৰি ল'লোঁ। আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।